Cholan book of world record Chepalong abang Purthimi Purthimi Kropi Phan bolong Kamaji irrigation IB along ST Morcha Assam Pradesh ST Morcha East Karbi Anglong District Committee Lapen ST Morcha Langpher Mondol Committee Atum karcho amay long Jasemet long Singtok Bichun bang ST Morcha Assam Pradesh ahin pensi Chepatir pi ponlo Lapen alang lilong Hondor Singkram sa Kongchun bang ST Morcha East Karbi Anglong District Roji Terang pi social media convener ST Morcha East Karbi Anglong District Larsim Tok pi Swas Bharat Langchari abang pi Unmili Singnar pi bangpu ST Morcha East Karbi Anglong District Dorsing Rong pi Maipu BJP Langpher Mondol Committee Dipenkar Saikia Kongchun bang BJP Langpher Mondol Committee Mampis Singha Kongchun bang BJP Langpher Mondol Committee Zonaki Lake Thipi Maipi BJMM Langpher Mondol Committee Longki Dera Maipu ST Morcha Langpher Mondol Committee Ajiterang Kongchun bang ST Morcha Langpher Mondol Committee Pensenglok Penhan Man ke dua bang pu bang pia tumche tongdon News Desk Report Loti ki News Karbi Anglong নাই 15-16 দিনৰ আগত তাই আমি ভাবিব নোৱাৰা কাম তাই যি কৰি দেখালে বিশ্ববাসীৰ আগত বা কাৰ্বি আংলংবাসীৰ আমাৰ বকলেবাসীৰ আগত আমি পাহৰিবই নোৱাৰো আমি ফলাক ল'বইলগীয়া এনেকুৱা আৰু বহুত কম সময়তহে আমি তেনেকুৱা দেখা পাওঁ গতিকে আজি বিশেষকৈ তাইক আমি দিবলৈ একো নাই আমাৰ ফালৰ পৰা কিন্তু আমি আগতীয়াকৈ আহিব লাগিছিল কিন্তু বিশেষ কাৰণত আমি আহিব পৰা নাই দেৰিকৈ হ'লেও আমি আহিছোঁ গতিকে বিশেষকৈ আজি ST Morcha ফালৰ পৰা আমি আহিছোঁ BJP ST Morcha হৈ বিশেষকৈ মই নতুন দায়িত্ব হিচাপে পাইছোঁ মই অসম ৰাজ্যিক সমিতিত মোক সম্পাদক হিচাপে সেক্ৰেটাৰী হিচাপে মোক নতুনকৈ নিযুক্তি দিছে আৰু আজি বিশেষকৈ আহিছোঁ আমি বিশেষকৈ আমাৰ সন্মানীয় পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি জন্ম জয়ন্তী 17 তাৰিখৰ পৰা 7 অক্টোবৰলৈকে যি একমহীয়া কাৰ্যসূচী হ'ব তাৰ আগতীয়াকৈ কিন্তু আমি উদযাপন কৰিব আহিছোঁ বিশেষকৈ আমাক তাত পাৰ্টি ফালৰ পৰা আমাৰ নিৰ্দেশনা বুলি নহয় এটা বকলিয়াৰ গৌৰৱ পুৰ্থিমী ক্ৰপিয়ে বিগত 30 আগষ্টত চলান বুক অফ ৰেকৰ্ডছত তাই যি ইতিহাস সৃষ্টি কৰিলে সেই লৈ মই ST Morcha অসম হৈ তাইক আদৰিব আহিছোঁ তাইক সন্মান জনাব আহিছোঁ তাক সামান্য মৰমৰ টোপোলা দিব আহিছোঁ বিশেষকৈ আমাক মাৰ্গদৰ্শন দিছে আমাৰ BJP অসম প্ৰদেশ সমিতি ভৱেশ কলিতা ডাঙৰীয়া তাৰোপৰি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰং ছাৰ আৰু আমাৰ সভাপতি শিৱনাথ ব্ৰহ্মজী তেখেতসকলৰ পৰামৰ্শৰ মতে তেখেতসকলৰ মতে ইয়াত আহিছোঁ আমি তাইক আদৰিব আহিছোঁ তাত সন্মান জনাব আহিছোঁ সামান্য আমি খেলৰ সামগ্ৰী দিছোঁ তাৰোপৰি ডিক্সনাৰী আগবঢ়াইছোঁ গতিকে আশা ৰাখিছোঁ তাই হিমা দাস লাভলীনা বৰগোহাঁইৰ দৰে যাতে আৰু অন্য নতুন ইতিহাস সৃষ্টি কৰিব পাৰে তাক উৎসাহ উদ্দীপনা যোগাবৰ উদ্দেশ্যে ইয়াত আমি আহিছোঁ কিমান সময় দৌৰিছিলা তুমি 37 কিমান কিলোমিটাৰ দৌৰিছিলা 12 কিলোমিটাৰ তোমাৰ বয়স কিমান এতিয়া 8 years তুমি যে এনেকুৱা এটা স্বীকৃতি পালা তোমাৰ মনত কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে আগতে দৌৰা মোৰ 1 বছৰ হৈছে ভৱিষ্যতে কি পৰিকল্পনা আছে কি হ'ম বুলি ভাবিছা অলিম্পিকত যোৱা সপোন আছে আৰু ৰানিং আৰু ডান্সিং সপোন আছে নাচিও ভাল পোৱা কি নাম আছিলে তোমাৰ Purthimi Kropi চব